Welcome back to my YouTube channel. আজি আমি আহি আছো আম খাবলৈ। আম এনেকুৱা জায়গাত খাম, কেনেকুৱা জায়গাত খাম দেখিছা নহয়? পানী। যদি ভিডিওটো ভাল লাগে লাইক, শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব। বলক এতিয়া আমি ভিডিওটো ইন্ট্ৰো এটা লগাই চেন্ডেলযোৰ হাতত লৈ ষ্টাৰ্ট কৰোঁ। আমি সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম। জয় আই অসম। পুৰা সন্থা আহিছে আজি আম খাবলৈ। এটাতো উদিয়া মুদিয়া গুচি আহিছে, চাই লওক। এইপিনে চাই দিয়া ভাইটি। ভাইটি কেইবছৰ মূৰত আজি আম খাব আহিছা? 3 বছৰমান হ'ল। समझ रहे हो ना 3 বছৰ হৈ গ'ল নে? খায়ে হোৱা নাই। সেইজোপা যিজোপা আমি 3 বছৰ আগত খাব লাগিছিল। হয়নে? লকডাউনৰ আগত। লকডাউনত ওলাবই নিদিলে নহয় নে কি? আম খাবলৈ আহিছে, স্পন বদলি চোৱা। এইখনেই হৈছে কুমতীয়া নদী, মানে কুমতীয়া দলং বনাই আছে এখন, চাই লওক। স্কুলৰ ছোৱালীকেইজনী ছুটি দিলে, ব'ল চাওঁগে। শুনা নাই? কলেজৰ ছোৱালীকেইজনী চাওঁগে, ব'ল। যাওঁ না? যাওঁ না? ইয়াৰ এক্স আছে, নাযাওঁ ব'ল তেনেহ'লে। উঠাই নিওঁ ব'ল আজি। অ' সেইটো কথা মানে বেছি ভাল হ'ব, যাওঁ ব'ল। আম খাবলৈ যোৱাৰ আগত ভোক লগা দেখি ধাবাতে সোমাই ৰুটি দুটা খাই লওঁ। এয়া ৰুটি বনাই আনিছে আমাৰ ডম্বৰু ভাই। চাই থাকক, ৰুটি দুটা খাই লওঁ, ৰখি থাকক আপোনালোকে। মটন থপিয়া থপি গৈছে। এইটো আমাৰ 10 টকা মটন কিনিছে, গোটেইখনে থপা থপি গৈছে। কি মটন চাওঁ গ'লোহি, আমাৰ পথাৰ সন্মুখত পাই গ'লোহি। এখন আমাৰ পথাৰ আছিলে। আহিব যদি আমাৰ ঘৰতে আম চাম খাম বুলি ভাবিছে, যদি আহি থাকক। এতিয়া একদম পৰা ছোৱালীৰ লগত কথা পাতি আহি আছে। মোৰ মোবাইল এইটো বেছি, এইটো বা কম। এইটো কাৰণ চিলাপথাৰ ছোৱালী এজনীৰ পৰা আছিলে, মুঠি থৈ গ'লগে। देखा आपने लापरवाही का नतीजा है। এইটো বেছি। মই হেৰি যাম মাজত এনে ঘূৰি ফুৰিছে। ছোৱালী ফালি লগ পাচনি আকৌ। আম খাবলৈ কিমান কষ্ট কৰিবলগীয়া হৈছে, চাই লওক। কেনেকুৱা জেগাত আহিবলগীয়া হৈছে আমি। 500 টকা চেণ্ডেল স্পন খুলি ল'বলগীয়া হৈছে আম খাবলৈ বুলি দেখিছে। কিমান কষ্ট কৰি আহিছোঁ, আপোনালোকে ভিডিঅ'ৰ লাইক ছাবস্ক্ৰাইব কৰি দিয়ক, চেনেলটো যদি নতুন আহিছে। কেনেকুৱা জেগাত আম খাম বুলি আহিছোঁ, আম খাম বুলি এনেকুৱা জেগাত আহিছোঁ দেই। ফাৰ্ষ্ট টাইম বুলি ক'ব লাগিব এতিয়া। এইটো পিছত আহি আছে এটা সবাই স্মাৰ্ট মাতিব পোৱা। এইটো এটা জন্তু বিচাৰি ফুৰিছে। কি বিচাৰি ফুৰিছা তুমি? শেৱালি চৰাই কণী আন্দা বিচাৰি ফুৰিছে। এইটো এটাই। আমি এতিয়া গৈ আছোঁ এইখনলৈ যাম, এইখন জংঘলত। 3 বছৰ আগত, এই নহয়, আমি 3 বছৰ আগত আহিছিলোঁ। এইখন যদি আপোনালোকে ছিংগুল হৈ ফুৰিছে, তেনেহ'লে এনেকুৱা জেগাত আহি ফিলিংছ লৈ থাকক। ঘৰত সোমাই ফেনৰ তলত গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিলে নহয়, আমাৰ আগতে এনেকৈ চেণ্ডেল হাতত লৈ আম খাবলৈ অহা ফিলিংছ লওক।
আমি ফাইনেলি মই একোৱে চেণ্ডেল হাতত লৈ আহি পাই গ'লোহি মই একোৱে নাজানো দেখিছা নহয় চাই লওক কেনেকুৱা জেগাত আমি আম খাবলৈ আহিছোঁ এনেকুৱা জেগাত যদি গাৰ্লফ্ৰেণ্ড এজনীৰ লগত থাকিব লাগে समझ रहे हो ना চাওক না মই এটা কথাই কওঁ আম এইবিলাক দেখিছা নাই আম চোৰ এটাই আম খাবলৈ গৈ আছোঁ চাওক এই আম চোৰ আমিও পৰিছোঁ বাৰু লগত ইয়াৰ গাৰ্লফ্ৰেণ্ডলৈ সেইদিনাখিনি আমি প্ৰেংক কল কৰিছিলোঁ দেই সুধিলোঁ বয়ফ্ৰেণ্ড আছে নাই তাই কৈছে এই মোৰ পাৰ্মানেণ্টলি এজন আছে হেনো ঘৰ ক'ত বুলি কৈছোঁ চব অৰিজিনেল কথাই কয় ইমানেই ভাল পোৱা সিহঁতক মূলা বান্ধৱো এনেকৈ নোৱাৰিব নেকি যেনেকৈ উঠি গৈছে এইটো এটা পাৰিলে মূলা বান্ধৱ এটাই সেইটো যাত্ৰা জিম মাৰিছে এটাই মাৰ 1 2 3 4 5 6 7 8 9 আৰু 7 10 জিম মাৰোগে তাৰপৰা ইয়াতে মাৰিব ন হে এই পেণ্টটো খুলিলে এইটো বস্তু চিনি পাইছে নাই বাৰু কি বস্তু এইটো চাওক কি বস্তু একদম পুৰা ডাঙৰ হৈ আছে পকি আছে কি বস্তু বাৰু কমেণ্টত কওক এতিয়া চাওক গছৰ তলত বহিলে কেনেকৈ খাই আছে ৰাক্ষসেও এনেকৈ নাখায় নেকি ভূতকেইটাও এনেকৈ নাখায় নেকি যেনেকৈ চুপি খাই আছে সেইটো এটা গছৰ ওপৰত বহিলৈ মলুৱা বান্ধৱেও এনেকৈ নাখায় নেকি যেনেকৈ খাইছে এইটোৱে এইকেইটা বিখ্যাত আমচুৰ চাৰিটা এটা দুটাও নহয় চাৰিটাকৈ বিখ্যাত আমচুৰ দেখিছা নাই কেনেকুৱা বিখ্যাত চুৰ এইকেইটা ওপৰত উঠিয়ে খায় আম তলতো নাখায় আদিমবাসী এইকেইটা এইটো ক'ত খাই আছে চাওক এইটো মূলৰ বন্ধু চাওক স্পাইডাৰমেন আকৌ বল উঠি যাওক বাহ মূল এইটো মূলৰ বন্ধু গবাইছো নাই আকৌ পক পোৱা জলকীয়া দেই এইটো পক পোৱা জলকীয়া আকৌ খাই লওক খাব লাগে খেলি মেলি হৈছে ক'ত খাব লাগিব জেগাত অকলে এনেকৈ বহি গানৰ ফিলিংছ লৈ আছোঁ